যুদ্ধভূমিৰ কৰুণ ছবি। লেখক দেৱকুমাৰ শইকীয়া। ছবিখন যুদ্ধভূমি ইউক্ৰেইনৰ ৰাজপথৰ বব নোৱাৰা বজাত শিশুটিৰ খোজ মন্থৰ। শিশুটিৰ বয়স চাগৈ 8 বা 10 বছৰ। কান্দি কান্দি অৱশ দেহাৰে ল'ৰাকণে খোজ লৈছে। আপোন মাতৃভূমিত হঠাৎ মৃত্যুৰ উজান উঠিছে। প্ৰাণ বচাই পৰদেশলৈ অজান পথত বাট বুলিছে। আপোন ঘৰখন প্ৰাণৰ ভয়ত এৰি পিঠিৰ মোনাত কিছু অন্ন বস্ত্ৰ সামৰি খোজ লৈছে অকলশৰে যুদ্ধৰ পৰা মুক্তি বিচাৰি। দেউতাকৰ অভয়ৰ হাত মূৰৰ ওপৰত আজি নাই। ৰজাৰ আদেশ মানি তেওঁ যুদ্ধলৈ গ'ল হ'ব পায়। নজনা হাতত বন্দুক লৈ শত্ৰুলৈ আছে তোঁৱাই। সি চকুৰ আঁতৰ হ'লেই উশাহ নোপোৱা মাক এজনী বাৰু তাৰ কলৈ নগ'ল। গুলী বোমা বৰখনত মাককচোন সি নেদেখা হ'ল। মোবাইলত যুদ্ধৰ গেম কেতিয়াবা সিও খেলিছিল। সঁচা যুদ্ধৰ ভয়াৱহতা কদাপি সি দেখাই নাছিল। কেঁচা তেজৰ গন্ধত উশাহবোৰ চুটি হৈ পৰিছিল। কলৈ যাব, কি কৰিব, কি খাব, কোনে খুৱাব? ভৱিষ্যতে পিতৃ মাতৃক আকৌ জানো কাষতে পাব? কুটিল বিশ্বত শিশুটিৰ জীৱন জানো সহজ হ'ব? ছবিখন যুদ্ধভূমি ইউক্ৰেইনৰ ৰাজপথৰ।